কবি দেখিছা গোটেইখন বকুলি কবি এইখিনি গোটেইখিনি বকুলিয়ে এইখিনি বলা যাওঁ সকলোকে হেপী নিউ ইয়াৰ আজি 31st আজি আমাৰ গাঁৱৰ ঘৰত ছাগলী কাটিছিলে খাচী মাংস ৰেচিপি এটা আপোনালোকক আগবঢ়াম চাই থাকিব ভিডিঅ'টো শেষলৈকে লিখি আছোঁ হেপী নিউ ইয়াৰ কোৱা সকলোকে হেপী নিউ ইয়াৰ লিখি আছিলে আমাক ভাললৈ বহাই পিনি বনামগৈ আৰু এতিয়া জুইত বনাম চাই থাকিব ভিডিঅ'টো জুইত বনাইছোঁ এয়া মাংস পিঁয়াজটো দি দিছোঁ এয়া কেৰাহীত বনাম জুইত পিঁয়াজটো কালাৰ হৈছে আৰু তেলতে পাঁচফোৰণ পিঁয়াজ আৰু তেজপাত দি লৈছোঁ এতিয়া মাংসটো দিম মাংস এয়া আধা কেজি খাচী মাংস কি ধুনীয়া তাজা গাঁৱৰ ঘৰত কটা খাচী মাংসৰ লগত ওলকবি দিম বিলাহী ওলকবি ফ্ৰেছ মাংস আজি কাটিছিলে এইটো 9 কেজিয়া 9 কেজি ওজনৰ এটা খাচী মাংসখিনি পুৰা চাউল দিম বিশেষ মছলা একো মই ব্যৱহাৰ নকৰোঁ ৰচুন আদা দিম আৰু ধনিয়া দিম নমামুহ কেনেকৈ বনাই আছোঁ চাব এতিয়া জুইত বনোৱা মাংস সোৱাদেই বেলেগ ঘৰলৈ আহিলে প্ৰায় মই এনেকৈ জুইত বনাওঁ থাৰ্টি ফাৰ্ষ্ট বুলি ঘৰতে খাম আৰু এনেকৈ খানা খাচী মাংস এটি আৰু লোকেল মুৰ্গীও আছে লোকেল মুৰ্গী মায়ে বনাব ৰচুন আদা দিলোঁ ইয়াতে ওলকবি আৰু আলু দি দিম ডাঙৰ
মাংস বনাইছোঁ খাবা নাই অলপ ঠাণ্ডা হ'বলৈ দিছোঁ ঋষিত আৰু ঋষভ যিহেতু দিনত নুশুলে সিহঁতক খাচী মাংসৰে ভাতটো খুৱাই দিম সিহঁতক মানে দুবিধ মাংস মিছলকৈ নোখোৱাওঁ লোকেল মুৰ্গী আছিলে দিনত খালে লোকেল মুৰ্গী আৰু অলপ আছিলে আধাটো মায়ে বনাইছে কি কৰিছে নে সিহঁতক চাওঁ দেচোন তাই কি কৰিছে জুই খুৱাইছে হাত হেকি দিয়া ককা নিচিনাকৈ কৰি দিয়া হৈ গ'ল আহা মই উলিয়াইছোঁ আহা খাই ল'বা দেই ঋষিত ভাল হৈছে নে টেষ্টি নে চবক খুৱাই বোৱাই হৈ গ'ল এতিয়া ইহঁতক খুৱাবৰ কাৰণে মই বিচনা পাৰিবলৈ আহিছোঁ আজি ভিডিঅ'টো ইমানতে আছিল ভাল পালে যদি লাইক এটা কৰি দিব কমেণ্ট কৰিব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ইমান সকলোৱে শ্বেয়াৰ কৰি দিব আজিলৈ লগ পাম আকৌ অন্য এটি ভিডিঅ'ত গুড নাইট বাই বাই